নমস্কাৰ স্বাগতম জনাইছো ক্ৰেজি আছামিজ জিকে অন্য এটা ভিডিঅ'লৈ আজি কেইটামান সাধাৰণ জ্ঞান লৈ আহিছো যিকেইটা আগন্তুক আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আপোনালোকৰ বাবে সহায়ক হ'ব সাধাৰণ জ্ঞানৰ আজি এইটো ভিডিঅ' পাৰ্ট 3 হ'ব পাৰ্ট 1 আৰু 2 গিটা যদি চোৱা নাই আপোনালোকে সেই ভিডিঅ' গিটা চাই ল'ব পাৰ্ট 2 ভিডিঅ'টোত আমি 61 টা কোৱেশ্চন লৈকে আলোচনা কৰিছিলো আজি 62 ৰ পৰা আলোচনা কৰিম আহকচোন চাওঁ সেই সাধাৰণ জ্ঞান কেইটা অসমৰ কোন ঠাইক অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি মাজুলী নেক্সট কোৱেশ্চনটো চাওঁচোন আহক পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি শিৱসাগৰ অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি ডিগবৈ নেক্সট কোৱেশ্চনটো হৈছে মাটিকালি ফালৰ পৰা অসমৰ বৃহত্তম জিলাৰ নাম কি এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি কাৰ্বি আংলং ইয়াৰ পাছৰ কোৱেশ্চনটো হৈছে অসমৰ কোন ঠাইত কৌশল বিকাশ বিশ্ববিদ্যালয় স্থাপনৰ কাম চলি আছে এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি মংগলদৈ নেক্সট কোৱেশ্চনটো হৈছে অসমৰ কোন সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী কোন ঠাইক অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয় এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি যোৰহাট অসমৰ কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত হয় এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি মৰিগাঁও নেক্সট কোৱেশ্চনটো চাওঁচোন আহক অসমৰ বৃহত্তম তেল শোধনাগাৰ ক'ত অৱস্থিত এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি ডিগবৈ ৰিফাইনেৰী অসমৰ কোন ঠাই কাঁহ পিতলৰ উদ্যোগৰ বাবে বিখ্যাত এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি সৰ্থেবাৰী নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি মৰিগাঁও কুৱেশ্যন নম্বৰ 73 শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি বৰদোৱাত নেক্সট কুৱেশ্যনটো হৈছে অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি গুৱাহাটী কুৱেশ্যন নম্বৰ 75 ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ক'ত অৱস্থিত এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি পেটকাটা কুৱেশ্যন নম্বৰ 76 চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কিয় বিখ্যাত এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি গোল্ডেন লাংগুৰ নেক্সট কুৱেশ্যনটো হৈছে আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ কামৰূপ কুৱেশ্যন নম্বৰ 78 অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি ডিব্ৰুগড় নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি নগাঁও সাধাৰণ জ্ঞানৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে তলৰ কোনটো অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডি মাকুম এনে ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নৰ বাবে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম